रुपहि खुंगिरि गामियाव बिहावा बिहामजो खौ दोनखारलांनाय जाथाय। तो बुआरी पलाई লৈ গৈছে হেতু লাজ পাব লাগিছিল তে বেলেগৰ সংসাৰ ভাঙি হে লৈ গৈছে তাৰো মাইকি আছে লৰা আছে ছোৱালী আছে তিনিজন ছোৱালী বিয়া দিছে ছোৱালীৰ তিনিটা নাতিনিও পাইছে লৰাটো এবাৰ মেট্ৰিক দিছে नंगौ नोंथांमोना थारैनो सैथो खोथाखौ खोनादों गोसो थोनायाव बोराय बुरैनि फारागथि गैमारला नामा थिग बेबादिनो रुपहि खुंगिरि गामिनि मनज दासनि बिसि जुना दासखौ बिहाव सोमोन्दोनि जानाय गपि दासआ दोनखारलांदों। बाक्सा जिल्लानि सिङाव थानाय रुपहि खुंगिरि गामिनि मनज दासनि बिसि जुना दासखौ गामिनिनो गपि दासआ दोनखारलांदों। गपि दासआ खुंगिरि गामिनि आफादगिरिमोन होननानै फोरमायदों आरो लोगोसे बिथाङा बिजेपि दोलोनिबो दैदेनगिरि होननानै बुंदों। नखरनिफोरा फोरमायनाय बादिब्ला जुना दासआ सासे फिसाजो दंमोन आरो दोनखारनाय गपि दासआ साथाम बिजामादै मोननाय होननानै फोरमायदों आरो बिथाङा बहाबा गोसो थोनानै दोनखारलांदों। बेनिखायनो जोंनि खौरांगिरिनि सोंथियाव ओरैबायदि फोरमायदों। नमस्कार मोर घटनाটো हल जिজন माइकी হৈছে मोर जा হয় তেওঁৰ নাম হল जुना दास আৰু जिজন মানুহৰ লগত গৈছে তেওঁ হল গপি দাস তেওঁ হল এজন বিজেপি সেক্ৰেটাৰী আৰু ৰাইজৰ সেক্ৰেটাৰী এনেকৈ হৈছে আজি যোৱা 10 দিন হল আৰু থানাটো এপ্লিকেশন দিয়া হৈছে থানাৰ মানুহ একো একশন লোৱা নাই আমি যেতে চৰকাৰক অনুৰোধ কৰিছো আমাক ন্যায় লাগে হেমন্ত মামাক আমি অনুৰোধ কৰিছো আৰু তেওঁ এটা হল আমাৰ ভাই হহুৰ লাগে ভাই হহুৰ হয় প্ৰেম কৰি গৈছে এটো গম নাপাও আমি যেতে নাথাকো দিদিনাখন গৈছে আমি হিদিনাখনহে গম পাও আমাৰ গাঁৱৰে আমি ভাই হহুৰ লাগে তেওঁ এটা লজ্জাৰ ঘটনা হৈছে তেওঁ বুआरी পলাই লৈ গৈছে হেতু লাজ পাব লাগিছিল তেওঁ বেলেগৰ সংসাৰ ভাঙি হে লৈ গৈছে তাৰো মাইকি আছে লৰা আছে ছোৱালী আছে তিনিজন ছোৱালী বিয়া দিছে ছোৱালীৰ তিনিটা নাতিনিও পাইছে লৰাটো এবাৰ মেট্ৰিক দিছে লৈ যাওটো কৰ হয় গাঁৱৰ কুংগুৰি গাঁৱৰ হয় रुपहि कुंगुरी घৰৰ ওচৰৰে হয় কাক লৈ গৈছে কি নাম जुना दास নাই লৈ যাওয়ার নামটো কি আছে গপি দাস তো বুआरी হয় বুआरी লাগে তাৰ হেতু লজ্জা লাগিব লাগিছিল যে বুआरी এটা পলাই লৈ গৈছে হেতু নিলজ্জ লগা ঘটনা হৈছে তেওঁ এটা বিজেপি সেক্ৰেটাৰীও হয় ৰাইজৰ সেক্ৰেটাৰী হয় তেওঁ যেতে মেল মিটিং হলে ইমান ডাঙৰ ডাঙৰ কথা কয় বেলেগৰ কিবা হলে তেওঁ ইমান জ্ঞান গুণ দি কথা কয় হি হেনুকা কৰিব নালাগিছিল নহয় আমাৰ দাদা হল এটা সৰহ সজল মানুহ বাহিৰত কাম কৰে আৰু তেওঁ কষ্ট কৰা পইচা 90,000 পইচা লৈ গৈছে এটো আমাক এটা ন্যায় লাগে যেতে আমাক চৰকাৰে ন্যায় দিয়ে আমি এটো ন্যায় বিচাৰো সৰ ছোৱালী ৰাইজৰ কি আহ্বান জনাব আপুনি ৰাইজক আমি আহ্বান জনাইছো যেতে ৰাইজে আমাক আনি দিয়ে মানুহকেইটাক আমাক ওচৰত লাগে হেতু আমি আহ্বান যতে নাথাকক কিয় আমাক যেতে পালে আনি দিয়ে হেতু আমি ৰাইজক আহ্বান জনাইছো আৰু চৰকাৰক আমি আহ্বান জনাইছো যাতে আমাক পালে আনি দিয়ে মানুহ দুজনীক আমাক লাগে হেতু মান বহুত হেৰিত চলি আছে পৰিবাৰ তো লাগে আমাৰ দাদাজনক লাগে তেওঁটো এটা তাৰ ভৱিষ্যতৰ কথা আছে যে তাক ৰখি থাকিলে তো নহব তেইটো আৰু বুঢ়া হৈ যোৱা নাই চেংৰা যৌৱন তাক কিবাটো আমি কৰি দিব লাগিব ন তাক ৰখি থাকিলে তো নহয় আমাৰ হেতু আমি যে ভাবি চৰকাৰক অনুৰোধ কৰিছো যাতে আমাক তাক লাগে হিয়ত দুজনক বেংগলৰ পৰা শুনা পালো যে মতিটো গপি দাসে পলাই নিছে এই যোৱা অক্টোবৰ 2 তাৰিখে এতিয়া লাগি দেখা পোৱা নাই এতিয়া ক'ত আছে এইটো বিচাৰিব লাগে পইচাও বহুত পইচা লৈ গৈছে কিমান মান পইচা নিছে মোটামুটি 90,000 মান লৈ গৈছে পইচা গাঁও কুংগুৰি বাক্সা মোৰ নাম মনোজ দাস মেছেজৰ নাম হল जुना दास আৰু জুনে লৈ গৈছে তাৰ গপি দাস আৰু ই একজন বহুত ডাঙৰ মানুহ আছিল গাঁৱৰ প্ৰেসিডেন্ট আৰু বিজেপিৰ প্ৰেসিডেন্ট আছিল মানুহজন তা বিয়া বাৰী হৈছে মানুহটো ছোৱালী তিনটা বিয়া দিলে লৰা এজন আছে জয় তিনটা পালাক নাতিও পালাক তিনিটা মোক এটা বিচাৰ কৰি দিব লাগে এপ্লিকেশন দিছে আহিব লাগিছিল তিহতে মোৰ গাঁৱত বহুত কিবা কিবি ভেজাল আছে বিচাৰ আছে মই তেনেকৈ থাকিব নোৱাৰো দাদাক বিৰাট মানে ধমকি দিছে হি মাৰিম বুলি কৈছে
আৰু বিচাৰ মানে কি তাৰ কুংগুৰিত বোলে কোনো বিচাৰ কৰা মানুহ নাই এনেকৈ কৈছে ইমান জেলত দিম বুলিছে কিবা কৈছে ইমান সি দাদা দেখাই আছে শুনিছেনে নাই আৰু মই এটাই কথা কৈছোঁ তাক এটাই অনুৰোধ কৰিছোঁ সি য'তে নাথাকক কিয় তাক খালি আমাৰ মানুহটোক বিচাৰ কৰি ওলাই দিব লাগে নিউজ লাইভে বা আপোনাৰ এই ডাঙৰীয়া আমাৰ হেমন্ত বিশ্ব শৰ্মাই সেইটো মই জানো আৰু সি ইমান দন দেখাইছি আৰু তই নিউজ লাইভটো পাবি তই গোপী দাস তই ইমান ভুল কাম কৰিলি জীৱনত সেইটো কৰিব নালাগিছিল তোৰ ল'ৰা ছোৱালী আছে 3টাকে জীয়াক বিয়া দিছা তই হা নাতনি আছে তোৰ তিৰি আছে নিউজ লাইভটো তই পাবি চা তই বেলেগৰ সংসাৰ ভাঙি কিনে তই তিৰি লৈ গৈছা তোৰ নিজৰ সংসাৰ এখন আছে আৰু মই তোক কৈছোঁ তোক মই এটাই কথা কৈছোঁ তই এইটো বহুত ভুল কাম কৰিলি আৰু মই এটাই কথা কৈছোঁ তই যেন মোক দেখা নেদা আৰু দেখা পালি তই যেনেকৈ আমাৰ দাদাক ধমকি দিছা মাৰিম কাটিম বুলি সেইটো তই বহুত ভুল কৈছা আৰু আমাৰ দাদাই তোক একো কোৱা নাই হেৰিও কৰা নাই এইটো ভুল কৰছা এটাই অনুৰোধ তই য'তে নাথাকক কিয় আমাক বিচাৰটো দিবি তই